এই মোহন ৰবা 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 ব্ৰেক মাৰা আজি বাইক লৈ যে ইমানটো খোজকাঢ়ি ফুৰিব চাবাদা বোলে আজি বাইকখন লৈ ওলাই যাওঁ পিছে ঠেলি ঠেলি আহক ওপৰত উঠি আহক বাইকখনতো লগত আছে হয় উঠক মই নাযাওঁ দিয়া পিছত কিন্তু মোক নকব নকওঁ তেতিয়াহ'লে মই যাওঁ ঠিক আছে এইটো কি চাবি পকালো চাবি নাই দেখোন পইচনটো দিলে হ'ব খেলা দামাক যোৱা কাকদাই কি সাহত বাইকখন এৰি দিছে হে ইয়াতে মোৰ বাইকখন দিছিলো কলৈ গ'ল মই নাজানো নহয় তই নাজানো বুলি ক'লে হ'ব নেকি অথনিকৈ এইখিনিতে ৰখি আছিলি মোৰ বাইকখন দেখা নাছিলি তই আপোনাৰ বাইক চকীদাৰী কৰিবলৈ মই থানাত জইন কৰা নাই তই ইয়াত আছ বাইকখন এইখিনিতে আছিল তই দেখা নাছিলি লক কৰি থৈ দিব লাগিছিল আৰে লকে কাম কৰিলেহে মই লক কৰিম এই খেগেলা বাইকখন মই চকীদাৰী কৰি থাকিম কোনে লৈ গ'ল বাইকখন বলচোন বল বাইকখন বিচাৰি যাম আপোনাৰ বাইক বিচাৰি যাম বল না মোৰ আৰু বেলেগ কাম নাই মোৰ বাইকখন হেৰাইছে তোৰ চকুৰ সন্মুখতে তোৰ অকণো বেয়া লাগিবি বেয়া লাগিছে এই গেলা গৰমত এই ৰ'দত ৰাস্তাই মই বাইক বিচাৰি ফুৰিম মই নোৱাৰো চৰি এনে লাট চাহাবটো ওলাইছে সি গৰমত ওলালে সি যেন পুৰিহে যাব তই বাইক লৈ আহিছ মই আজি বহা মোচন চোৱা মই আজি স্কিন চোৱা ঘামুচি একোৱে নাই সেইকাৰণে নহয় বতৰটো ডাৱৰীয়া কাৰণে বাইকখনৰ গৰিহণা এটা আছে গৰিহণা নহয় অৰিহণা এটা আছে ঐ ল'ৰা তই সঁচাকে বাইক চলাব জান ইনচে নিমিয়ে মোৰ জন্ম কেনেকে হৈছে কেনেকে মানে মই যে পৃথিৱীলৈ আহিছো মই বাইক লৈহে আহিছো কিয় আহিছা তই বাইক লৈ যে পৃথিৱীলৈ আহিলি তইতো যাবগে লাগিব যাওঁ দে কেনেকে যাবি পৃথিৱীৰ পৰা কিন্তু সময়ত বিচাৰিম আৰু নাপালে গাড়ীখনকে ভাড়া কৰিব লাগিব কিয় আহিছা বাছৰ ভাড়াটো ময়ে দিম দে পইচা ফিজ হৈ যাব এইখন এখন মোৰ বাইক ইয়ালৈ কোনে আনিলে কেকে আনিলে তই মোৰ বাইকখন কিয় লৈ আনিলি তাৰ মানে আপুনি গম নেপায় নাপাওঁ লগটো বেয়া যে সেইকাৰণেহে মই লৈ আহিছো তই মোৰ বাইকৰ লগটো বেয়া বুলি কেনেকে গম পালি নহয় মই ডিঙিডাল ঘচালি চাইছো গোটেই ডিঙিটো ঘচালিছে মানে মই বৌ আহোঁতে থানালৈহে আহিছিলো তাৰপিছত গেটৰ ওচৰ হৈ পেলাই যে এনেকে চাইছো বাইকখনৰ চেহেৰাটো ডাক্তাৰ চেহেৰা নিচিনা পৰি আহিলো এইজনে চাবি মাৰিবলে পাহৰিছে এনেহে পৰি আছে তাতকে মই অকণ ওলাই যাওঁ সেইকাৰণেহে তই বাইকখন লৈ আহিলি কেইটকা পাইছে মজা তেতিয়াহ'লে খোৱা গজা নাই প্ৰথমে লৈ ল মোক মাফ কৰি দিয়া দেই বোৱাৰী মোক মাফ কৰি দিয়া ইয়াক আজি মই পঢ়িব নোৱাৰিলে মোৰ নাম পুৰুষোত্তম কান্ত ৰ'ব আপুনি ইয়াত ভাষণ দি থাকিব নালাগে চৈটো পলা সেইটো মাথা গৰম এই চবৰ মানে মোৰ বাইক লৈ পলাম কি কৰ
ৰহ কলৈ পলাইছ এই ৰহ হত্যা হৈ যাব মোৰ হাতত তোক আজি চাব নালাগে মই যাওঁৱেই পইচা আমাৰ যে ডাকছা বিচাৰ এটা কৰি দেখিছো মূৰটো ৱালত মাৰি পঠিয়াও সেইটোকে কওক নেকি চা তেতিয়াহে মানুহটোৱে কথাটো বুজিব তোৰ মূৰটো মই কথা নকয়ে নেকি চাওঁ আহিছো বাইদেউ এখেতে মোক চিনি পায় নেকি বাৰু মোক কৈ গৈছে 3 বছৰৰ আগতে আপোনাৰ ঘৰত চুৰ হৈছিল 3 বছৰৰ পিছত এই চুৰটো বিচাৰি উলিওৱা ইমান সহজ নহয় মিষ্টাৰ শইকীয়া মোৰ কাৰণে অলপ কষ্ট কৰকচোন ছাৰ মই চোৰটোক লগ পাবই লাগিব প্লিজ ছাৰ লগ পাব লাগিব মানে এই খা আকৌ তই কি কৈছ কোন আখাৰ মানুহটো চুৰ হোৱাৰ পিছত ধনী হৈ গৈছে সঁচানে বাৰু সঁচাও বা এতিয়া চাগে চুৰটো বিচাৰি পেলাই কি কৰিব সমাধানা জনাব সেইটো কি আছে এই গামোচা আৰু জাপি দিব পইচা পাতি দিব জানো পইচা দিব 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 জাপি গামোচা তোৰ পইচাটোৱে মই আঁকি থৈ দিম আৰু ই আকৌ এহাৰ কি গৈ গ'ল